যিকোনো চিলাই কৰি থাকোঁতে যদি বেজীটো এনেকৈ জাম হৈ যায়, বেজীটো যদি ওলাই নাহে, তেতিয়া আপোনালোকে কি কৰিব চাই লওক। ওলাই দিলোঁ। এই ববিন কেছটো দেখিছে নহয়, এইটো উলিয়াব লাগিব। এয়া বেজীটোতো ফাঁচি আছে, এইটো ওলাই যোৱা নাই, এইটো আমি কাটি দিওঁ। চাওক বেজীটো ওলোৱা নাই, এতিয়াও ওলোৱা নাই। এইটো খুলি দিলোঁ, এইটো এইটো আৰু এইটো ওলাই দিলোঁ। ববিনৰ এইটো আমি ওলাই দিব লাগিব। চাওক ওলাই দিলোঁ। এতিয়া চাওক, এতিয়া বেজীটো এতিয়া এইটো ওলাই দিলোঁ। এতিয়া চাওক, এতিয়া বেজীটো ওলাই গ'ল। বেজীটো ওলাই গ'ল মানে এই ৰছী এইডাল, এই সূতাডাল ইয়াতে আপোনাৰ জাম হৈ আছিলে, তলত ইয়াতে জাম হৈ আছিলে। এইটো খুলি দিলোঁ আমি। এতিয়া আপুনি খুলিবতো জানিলে, কিন্তু এইটো লগাব কেনেকৈ সেইটো চাওঁ আহক। একেবাৰে সহজ। এইটো চাওক, এইটো লগোৱাৰ কাৰণে এইটো এতিয়া ইয়াতে এনেকৈ সোমাব লাগে। এইটো এতিয়া সোমোৱা নাই, কাৰণ কিয় এই বেজীটো যিটো বেজী আছে তলৰ ফালে ওলাই আছে অলপ। এইটো দেখিছেনে, এইটো বেজীটো চাওক। বেজীটো থাকিলেতো এইটো সোমাব নোৱাৰে, কাৰণ বেজীটো ভাঙি যাব। সেইকাৰণে আমি কি কৰিম, বেজীটো আমি আগতে উলিয়াই লওঁ। এতিয়া বেজীটো উলিয়াবৰ কাৰণে কেনেকৈ উলিয়াব, এইটো এনেকৈ এইটো ঘূৰাই দিয়ক। এইটো ঘূৰাই দিয়াৰ লগে লগে এইটো ঢিলা হৈ যাব আৰু বেজীটো ওলাই আহিল। এতিয়া আপোনাৰ কোনো কথা নাই, এইটো আপুনি এতিয়া লগাব পাৰিব। এতিয়া বেজীটো যিহেতুকে নাই, সেইকাৰণে আমি এইটো ঘূৰাব যেনেকৈ তেনেকৈ ঘূৰাব পাৰিম। আৰু এতিয়া আমি এইটো লগাই দিম। এইটো চাওক, এইটো সোমাই গ'ল। আৰু এইটো যিটো আছে, এইটো আমাৰ ফ্ৰণ্টৰ ফালে হ'ব। লাগি গ'ল এইটো। আৰু এই পইণ্টকেইটাত এইটো লগাই দিব লাগিব, এইটো ইয়াতে লগাই দিব লাগিব। চাওক লাগি গ'ল, দেখিছেনে? এতিয়া আমি বেজীটো লগাই দিওঁ। এইটো ইয়াত নমাই দিলোঁ। নমাই দি ইয়াতে যিটো হোল আছে, হোলটোত আমি এনেকৈ সোমাই দিলোঁ। আৰু ইয়াতে যিটো বেজীৰ হোল্ড আছে, লাগিছেনে নাই চালোঁ। বেজীৰ হোলটোত এই বেজীটো আমি সোমাই দিলোঁ। আৰু এইটো নটটো এইটো টাইট কৰি দিলোঁ। এতিয়া চাওক, বেজীটো লাগি গ'ল। বেজী লাগি গ'ল। এতিয়া আমি বেজীত থ্ৰেডডাল ভৰাই দিম। হৈ গ'ল। ইয়াতে আপোনাৰ ববিনটো লগাই দিয়ক। হৈ গ'ল। এনেদৰে আপোনালোকে যদি বেজীটোৰ সূতাটো ইয়াতে বাজি যায়, তেতিয়া আপোনালোকে এইটো এনেকৈ খুলি পিনি এনেকৈ লগাব পাৰে।